পাপাই বিজনেছ কৰে। বিজনেছ কৰে? কি বিজনেছ কৰে? গাহৰি কাটে। আৰু ইমান নহয় মানে হাঁহিবলৈ কি হ'ল? প্ৰথমতে মই ক'ব বিচাৰোঁ যে প্ৰশ্নটো সোধোঁতে অলপ ভুল হৈ গ'ল, কাৰণ তেওঁ কৈছে যে বিজনেছমেন কৰে মোৰ দেউতাই, বাছ ইমানতে সমাপ্ত হ'ব লাগিছিল। বাকী কি কৰে ইমান ডিটেইলছত জনাৰ প্ৰয়োজনে নাই। আৰু ছেকেণ্ড কথা, এই ছোৱালীকেইজনীৰ ৰিয়েকশ্যনক দেখি মোৰ এইটোৱে কৈছোঁ, ভাই তোমালোকেই ইনষ্টাগ্ৰাম ফেচবুক আলবালত প'ষ্ট কৰা, আজি পৰ্ক খালোঁ, পৰ্ক মোৰ ফেভাৰেট মাংস, আৰু তাৰপাছত তোমালোকে এতিয়া হাঁহিবলৈ ধৰিছা। বাহ বাহ বাহ। তো হেল্ল' গাইজ, পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক চবৰে ভালেই। তো টাইটেলটো দেখি নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনোৱা গৈছে। চ' ব'লক অলপো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো টিকটক ভাৰ্চেছ ইউটিউব, কেৰী মিনাটি, আমিৰ ছিদ্দিকী, অমুক তমুক এই খবৰ নাম লৈ এতিয়া এনেকুৱা হৈ গৈছে যে মানে চবতে খালি সেইটোৱে টপিক, আৰু বেলেগ টপিক নাইকিয়াই হৈ গ'ল। কৰোণা ভাইৰাছ নাইকিয়াই হৈ গ'ল। বাৰু যিয়ে নহওক, আমিৰ ছিদ্দিকীয়ে অলপ আগত ৰিয়েকশ্যনটো দিছিলে, চাবগৈ আপোনালোকে। মই বাৰু লিংকটো দিছোঁ ডেছক্ৰিপশ্যনত। তো আমাৰ অসমত এনেকুৱা এজন কণ্টেণ্ট ক্ৰিয়েটৰ আছে বুলি সি নিজকে ভাবে, এনেকৈ থকাটোৱে তাৰ জীৱনৰ উদ্দেশ্য। তো গমেই পাইছে আমি কাৰ কথা ক'বলৈ গৈ আছোঁ আজি। তো বলক তেওঁ দুটামান আমি কণ্টেণ্ট চাওঁ। बहुत सारे लोगों ने पूछा था कि भाई तू अपना कार का वीडियो क्यों इतना डालता है। इंजीनियर हूँ, कार बनाना मेरा काम है, क्या करूँ भाई। रियाज और फेजू नहीं होना एक्टिंग करना नहीं आता है उतना, ठीक है। अगर वो होता ना आप लोग सपोर्ट करते, है ना। না হে না। আৰু মানিছোঁ তুমি এজন মেকানিকেল ইঞ্জিনিয়াৰ, তোমাৰ কাৰ বনোৱাই জীৱনৰ প্ৰধান উদ্দেশ্য নহয় যদিও এনেকৈ থকাটো উদ্দেশ্য, সেইটো আমি জানো। কিন্তু তুমি কৈ থাকা যে ৰিয়াজ ফেজুৰ নিচিনা আমি নহয়, এক্টিং কৰিব নাজানো। কিন্তু এইটো কি? इंडिया में सबसे ज़्यादा फॉलोअर्स किसका है? रियाज भाई का है। गाइस रुकिए मैं आप लोगों को कुछ दिखाता हूँ, रुकिए गाइस। ऊपर देखो रियाज भाई ने कमेंट किया है मेरे वीडियो पे। थैंक यू सो मच भाई, आप सच में डेनिस भाई को फ़ैन हूँ भाई, आप सभी को सपोर्ट करते हो। लव यू भाई और आगे जाओ। ইমানেই চুতীয়া যে ফ'ল'ও কৰে ইহঁতক, আৰু তাৰ পাছত কৈ থাকে ৰিয়াজ মেজু তো নেহি হूँ উनको ही फॉलो करोगे, टैलेंट को कहाँ फॉलो करोगे, एक्टिंग करना नहीं आता। हट भोसड़ी के। जब आप वीडियोस बनाने के लिए बाहर आएंगे ना, तो 2 पागल कुत्ते मिलेंगे जो भूकेंगे आपको, ठीक है। क्या कर रहा है, क्या टिकटॉक वीडियो बना रहे, तो खुद को सुपरस्टार समझने लगे। उबलने से आप रुक जाओगे यार, आप इंसान हो यार, कुत्ते तो भूकेंगे। কুকুৰে ভুকে সেইটো সকলোৱে জানে। আৰু তুমি কি কৈছা, তুম ইনচান हो कुत्ते तो भोकेंगे। মানে কুকুৰটোৱে আহি পিনে মানুহক কৈ থাকে ন, আৰে তুম क्या कर रहे हो, टिकटॉक क्यों बना रहे हो। केरी मिनाटी गाइस, यूट्यूब अच्छा है, टिकटॉक सभी प्लेटफॉर्म अच्छा है, ओके। कोई भी प्लेटफॉर्म गलत नहीं है, ये लोगों के ऊपर डिपेंड करता है गाइस, ओके। केरी मिनाटी यूट्यूब में फेमस है, इसीलिए यहाँ पे टिकटॉक पे आ गया। टिकटॉक का एल्गोरिथम के हिसाब से उसको ब्लू टिक मिल गया, बस। সেই কথাটোকে কেৰী মিনাটিয়ে কৈছে, আৰু অন্য কিছুমান ভাল ইউটিউবাৰে ক'বলৈ বিচাৰিছে দুয়োটা প্লেটফৰ্মে ভাল, কিন্তু কণ্টেণ্ট ক্ৰিয়েটৰৰ নাম देश संकट में है। আৰু ইয়াৰ পোকৰত কিয় জুই লাগিছে গম পাইছেনে নাই? কেৰী মিনাটিয়ে এটা ভিডিঅ' দিয়ে ভেৰিফাইড একাউণ্ট পাই গ'ল। ই বেচেৰা 1.8 মিলিয়ন ফলোৱাৰ্ছ আছে ইয়াৰ। দিনে নিশাই ইমান কষ্ট কৰে, কিন্তু তাৰ পাছতো সি এতিয়ালৈকে ভেৰিফাইড একাউণ্টৰ টিক মাৰ্ক পোৱা নাই বা পপুলাৰ ক্ৰিয়েটৰৰ টিক মাৰ্ক পোৱা নাই। তো অভিয়াছলি পোকৰত বাঁহ এডাল লাগিবই ন। ये वीडियो उन्हीं के लिए जिसका थोड़ा सा दिमाग है, वही इस वीडियो को लाइक करके जाएगा गाइस। देखिए इस टाइप के जो लोग होता है ना, केरी मिनाटी वाला, रोज़ वीडियो बनाते हैं किसी की भी बोल, उन टाइप के लोगों को आप लोग ज़्यादा वीडियोस देखते हो, शेयर करते हो, इसलिए उनका वीडियो वायरल होता है गाइस। इनसे क्या होता है पता है, नेगेटिविटी। पॉजिटिव वीडियो को आप लोग ज़्यादा देखते ही नहीं हो यार। ঠিক আছে তুমি যাক ফ'ল' কৰা, মই তেওঁৰে ভাল কণ্টেণ্ট দুটামান দেখাই আছোঁ, ৱেইট। मार तो दिया तुमने उस बेकसूर तबरेज अंसारी को, लेकिन कल जब उसकी औलाद बदला ले तो ये मत कहना कि मुसलमान आतंकवादी है। যদি তুমি এইটোক ভাল কণ্টেণ্ট বুলি ক'ব বিচৰা, তেন্তে হেছটেগ উই আৰ নট ছেম ব্ৰ'। ইঞ্জিনিয়াৰ, মেকানিক, মেকানিকেল ইঞ্জিনিয়াৰ, তুমি যেতিয়া টিকটকত একাউণ্ট খুলিছিলা হয়তো তেতিয়ালৈকে কেৰীৰ 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছে হ'ল ইউটিউবত, আৰু তুমি কেৰী মিনাটিক এইবিলাক ক'ব আহা।
তো আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো কি কৰি আছে প্লিজ ছাবস্ক্ৰাইব কৰক আপোনালোকে ছাবস্ক্ৰাইবে নকৰে তো পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ আশাৰে আজিলৈ বাই